ভয়াবহ কোভিড কালত ভাল খবৰ জিলাবাসীৰ বাবে মুঠ 12টা আইচিইউ বিছনা মুকলি কৰা হ'ল ডিফু মেডিকেল কলেজ হস্পিটেলত। কাৰ্বি আংলঙৰ বনাঞ্চলৰ পৰা অবৈধ কাঠ সৰবৰাহকাৰীয়ে কাঠ বোজাই কৰি কালিয়নী নৈত নি থকা অৱস্থাত আটক বন বিভাগৰ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰমজ্যোতি শৰ্মা। আজিৰ প্ৰধান বাতৰিসমূহ হৈছে এটাৰ পিছত এটাকৈ গুৰুত্বপূৰ্ণ ইউনিট মুকলিৰে এক প্ৰকাৰ কাৰ্বি আংলং জিলাৰ ডিফুস্থিত মেডিকেল কলেজ হস্পিটেলখন সম্প্ৰতি ৰাইজৰ সেৱা ভালদৰে আগবঢ়াবলৈ সাজু হৈছে। অলপতে ভাৰত চৰকাৰৰ পৰা আবণ্টিত অক্সিজেন যোগান আঁচনি মুকলি কৰাৰ পিছতে 12টাকৈ অতিৰিক্ত আইচিইউ বিছনা মুকলি কৰিলে মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে। প্ৰাণঘাতক কোভিডৰ সংক্ৰমণে সমগ্ৰ বিশ্বৰ লগতে দেশবাসীক ত্ৰাহিমাম কৰাৰ সময়তে পাৰ্বত্য জিলাৰ ডিফু মেডিকেল কলেজতো 12টাকৈ অতিৰিক্ত আইচিইউ বিছনা মুকলিৰে এক যোগাত্মককাৰী পদক্ষেপ গ্ৰহণ কৰিলে বিজেপি চৰকাৰে। জিলাৰ ভিন্ন প্ৰান্তৰ কোভিড ৰোগীয়ে অক্সিজেনৰ অভাৱত অথবা আইচিইউৰ অভাৱত মৃত্যুমুখত পৰাৰ খবৰৰ পিছতে এতিয়াৰে পৰা কোভিডত আক্ৰান্ত চিৰিয়াছ ৰোগীৰ মৃত্যুৰ হাৰ কমিব বুলি আশা কৰা হৈছে। আইচিইউৰ বিছনা মুকলি কৰি দিয়া ভাষণ প্ৰসংগত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফু মেডিকেল কলেজত আইচিইউৰ বিছনা অভাৱৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কোৱা মাত্ৰে চৰকাৰে ডিফু মেডিকেল কলেজ হস্পিটেললৈ এইদৰে আইচিইউৰ বিছনাকে ধৰি অলপ দিনৰ আগতে অক্সিজেন চিলিণ্ডাৰ যোগান ধৰা বুলি ব্যক্ত কৰে। উল্লেখ্য, এই অনুষ্ঠানত জিলা স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খন সিং ৰংপি, কাৰ্যবাহী অমৰ সিং টিচকে ধৰি ডিফু মেডিকেল কলেজ অধ্যক্ষ সুমিতা হাগজেৰ উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্তৰ বনাঞ্চলত অবৈধ বন ধ্বংসৰ যোগ্য অবৈধ কাঠ সৰবৰাহকাৰীয়ে মঙলবাৰে নিশা আন্ধাৰত কালিয়নী নৈৰে ব্যাপক পৰিমাণৰ কাঠ লৈ গৈ থকা অৱস্থাত হাতেৰতে উদ্ধাৰ জিলা বন বিভাগৰ। সৰবৰাহকাৰীয়ে কাঠসমূহ বাঁহৰ চৈত বোজাই কৰি চুবুৰীয়া জিলা গোলাঘাটলৈ নিয়াৰ প্ৰয়াস কৰিছিল। চিলনীজান বনাঞ্চলিকৰ অন্তৰ্গত বনাঞ্চলৰ পৰা 69টা মূল্যৱান তত্বাবাহৰ চৈত বোজাই কৰি কালিয়নী নৈৰে লৈ গৈ আছিল অবৈধ কাঠ সৰবৰাহীয়ে। নৰ্থষ্টাৰ্ণ বনাঞ্চলিকৰ সহকাৰী বন সংৰক্ষক প্ৰণৱ তেৰণৰ নিৰ্দেশ মৰ্মে চিলনীজান বনাঞ্চলিক বকিজান ফৰেষ্ট বিট একাউণ্টছ আৰু চকীহোলা আৰক্ষীয়ে যৌথ অভিযানত অবৈধ সৰবৰাহকাৰীৰ এই কাঠ চালান কাৰ্য ৰোধ কৰে। বোজাই কৰি লৈ গৈ থকা অৱস্থাত কাঠসমূহ আটক কৰি অভিযানত যোৱা দলটিয়ে বকিজান বন কাৰ্যালয়ক চমজাই দিয়ে। উল্লেখ্য, উক্ত কাঠসমূহ তাৰাপুং বৰপুং ফালৰ পৰা অনাৰ সন্দেহ প্ৰকাশ কৰে বনকৰ্মীৰ পেট্ৰলিঙৰ দলটিয়ে। মূল্যৱান উক্ত পৰিমাণৰ কাঠসমূহৰ বজাৰৰ মূল্য প্ৰায় 65,000 টকা হ'ব বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে ফৰেষ্টাৰ দৰসিং লুঙে। Petroling da hot ni tum da richomili pen pantikro pen khuntajan so da petroling kiri mate thingping bang pangsom u pokajulong jeni phan pen ke bang kalioni roi pensi ke bang si pangsom u alam ajulong pen si ni tum da kiri ka kuru chenglo kiri ka kuru cheng pen aphi ke baji sini lo mapor ke ni tum da kalioni roi richomili hangcho arong adum along han pen pangsong o athing pi thelong lo la pen athing pi bang hisab lo bank troke bra sirket lage phong pen phan athing pi asi osi sa tum pen gute da sta tum pen si chilang si sis lo sis dat pen athi gari bhara choensi da office complex on one lo la pen I think we are adore ke government of Sujul ating bulote any assessment ke approximate 65,000 baht dui. Peter Tanner report Cat News.
শিলামূৰ্তিসমূহে নিজান সন্ধিয়াত নিজৰ মাজত কথা পতাৰ লগতে ইজনে সিজনক চিঞৰি মতা কোনোবাই শুনিছেনে ভাবিবলৈ অদ্ভুত যেন লগাই এনে ঘটনা হেনো সংঘটিত হৈ আহিছে বহু বছৰৰ পৰা আৰু এনে শিলামূৰ্তিসমূহ আছে কাৰ্বি আংলঙৰ কাপৰ আংলঙত অৰ্থাৎ কাপৰ পাহাৰত হয় অবিশ্বাস্য যেন লগা এনে ৰহস্যময় শিলামূৰ্তি আছে কাৰ্বি আংলং জিলাৰ চচেং থেণ্টাৰ কাবৰ পাহাৰত চচেং সমষ্টিৰ অন্তৰ্গত থেৰেবাছা নলাছ চামফেটি চেনচবে গাঁও জুৰি বিয়পি আছে এই কাবৰ পাহাৰৰ শিখৰ অংশত স্থানীয় লোকে উদ্ধাৰ কৰিছে এনেসমূহ মূৰ্তিসমূহ পুৰুষ আৰু মহিলাৰ স্থানীয় ৰাজ্যৰ প্ৰচলিত হৈ অহা জনবিশ্বাস মতে সন্ধিয়া হ'লে এই মূৰ্তিসমূহ ইজনে সিজনক চিঞৰি মাতে আৰু উভয়ৰ মাজত কথা পাতে কোনো এটা মূৰ্তিয়ে এইদৰে অনতি দূৰত থকা আন এটা মূৰ্তিক চিঞৰি মতা সময়ত কোনো জীৱন্ত মানুহে মাত লগাই দিলে বা সঁহাৰি দিলে মাত লগোৱাজনৰ হেনো অমংগল হ'বই সি যি কি নহওক মূৰ্তিসমূহৰ কোনে শিল্পীয়ে খোদিত কৰা বা কোন যুগত খোদিত কৰা আদি তথ্য ৰাজ্য তথা জিলা পুৰাতত্ত্ব বিভাগে নিশ্চয় গুৰুত্ব ল'লে ভাল হ'ব বুলি স্থানীয় লোকে মত প্ৰকাশ কৰিছে দেনগাঁৱৰ পৰা ৰাজীৱ পে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ